হায়াৰ লেভেলছ মানে এষ্ট্ৰলজি যিটো কোৰ্স আছে MA ইন এষ্ট্ৰলজি তেতিয়া আজিৰ পৰা শুভাৰম্ভ কৰা যাওক ঠিক আছে আচাৰ্য কোৰ্সলৈ সকলোকে মই অভিনন্দন জনালো hope this course brings you good luck and make once perfect in mastering over the subject আশা ৰাখিছো সকলোৰে ইয়াৰ দ্বাৰা সৌভাগ্য প্ৰাপ্তি হ'ব আৰু প্ৰতিজন ষ্টুডেণ্টকে বিষয়টোৰ ওপৰত মাষ্টাৰ হোৱাত সহায় কৰিব ঠিক আছে আগতে আপোনালোকে যেটো বিএ লেভেলৰ কোৰ্স কৰিছিলে এস্ট্ৰোলজি বিষয়ে তাত সকলো কন্টেন্ট সামৰি পেলাই বহুতখিনি বস্তু তাতে আমি আলোচনা কৰিছিলো নহয় জানো আৰু তাৰ পৰা সকলোৱে লাভান্বিত হৈছে নিশ্চয় বিএ কোৰ্সৰ মাধ্যমত যেটো আমাৰ জ্যোতিষ শাস্ত্ৰী কোৰ্স আছিল ঠিক আছে আজিৰ পৰা মাষ্টাৰ ডিগ্ৰী কোৰ্সটো আৰম্ভ হ'ব আৰু মাষ্টাৰ হ'ব পৰাকৈ এইবাৰ আজিৰ পৰা তেতিয়ালে মাষ্টাৰ ডিগ্ৰী কোৰ্স আৰম্ভ হ'ব আৰু মাষ্টাৰ হ'ব পৰাকৈ সকলোবিলাক বিষয় ইয়াতে সামৰি পুংখানুপুংখ ৰূপে মানে ইন ডিটেইল লিংক আলোচনা কৰা হ'ব মোৰ জীৱনৰ যেটো অভিজ্ঞতা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত নতুনকৈ নিৰ্মাণ কৰা যিবিলাক পদ্ধতি আছে ইয়াত সংযোজন কৰা হ'ব ঠিক আছে আৰু আমাৰ যেটো কোৰ্স মানে সিস্টেম ASSA ঠিক আছে ASSA হল এডভান্স স্টেলার সিস্টেমস অফ এস্ট্রোলজি এটো হল আমাৰ নতুন পদ্ধতি আৰু নিখন্দেহে যেটো এটা নিখন্দেহে উন্নত মানে এডভান্স আৰু বৈজ্ঞানিক সাইন্টিফিক তথা প্ৰামাণিক পদ্ধতি এস্ট্ৰোলজি সিস্টেম পৃথিৱীত বহুত আছে বহুত প্ৰকাৰে পোৱা যায় ওয়েস্টাৰ্নাৰ্ছ সকলে তেওঁলোকে একক এটা পদ্ধতি ফলো কৰে যেটো সায়েন্স সিস্টেম মানে এসপেক্ট থিওৰি both planet to house তেওঁলোকে এই বস্তুটো তাত বিবেচনা কৰে হেতৰ সিস্টেমটো এটাই মানে একক পদ্ধতি যেটো হেতুক তেওঁলোকে সায়েন্স সিস্টেম নামত মানে জনা যায় SAYANA সাইনো সিস্টেম ঠিক আছে সাইনো সিস্টেমটো ওয়েস্টার্নার্স সকলে ব্যৱহাৰ কৰে ওয়েস্টার্নার্স সকলে সাইন্স সিস্টেমটো ব্যৱহাৰ কৰে ঠিক আছে আৰু তাৰ পিছত তেওঁলোকে কি কৰে প্ৰগ্ৰেছ চাৰ্ট বুজিছেনে প্ৰগ্ৰেছ চাৰ্ট বা প্ৰগ্ৰেছ হৰস্কোপ বুলি তেওঁলোকে ক্যালকুলেশন কৰে যাক আমি এনুৱেল হৰস্কোপ বুলি ক'ব পাৰো বা যাক এনুৱেল হৰস্কোপ বুলি জনা যায় এনুৱেল হৰস্কোপ মানে কি মানে বাৰ্ষিক মানে প্ৰতি বছৰে যিখন হৰস্কোপ আছে এইটোক তেওঁলোকে প্ৰগ্ৰেছ চাৰ্ট হিচাপত তেওঁলোকে মানে ব্যৱহাৰ কৰে ঠিক আছে আৰু তেওঁলোকে যেটো চাৰ্ট বনায় না সায়েন্স সিস্টেমত যেটো প্ৰায় মন কৰিলে এনেকে দেখিব এই বস্তুটো এনেকে এনেকে ঠিক আছে না এই বস্তুটো এনেকে এনেকে যেটো হেতি চাৰ্ট বনায় এই চাৰ্টখন তেওঁলোকে ডে ওয়াইজত উলিয়ায় যেনেকে এদিন মানে 20 দিন 21 দিন 30 দিন এই বস্তুটো যেটো তেওঁলোকে উলিয়ায় ডে ওয়াইজত আৰু সেইখন তেওঁলোকে ডে ওয়াইজত উলিয়ায় ক্যালকুলেশন কৰে আৰু হেতু ইয়াৰ ওয়াইজত মানে চাই মানে ইয়ারলি যেনেকে ধৰক 20 দিনৰ যেটোখন ট্ৰানজিট চাৰ্ট যেটো প্ৰগ্ৰেছ চাৰ্ট তেওঁলোকে ক্যালকুলেশন কৰিব হেতু 20 বছৰ ফলিয়ায় 21 বছৰ যেটো আহি আহে তেওঁলোকে 21 বছৰ ধৰা সাপোজ 50 ডেজ যেটো যিখন চাৰ্ট বনালে 50 ডেজ তেওঁলোকে টাৰ্ন ওভাৰ কৰিব
যাক মানে এনুৱেল হৰস্কোপ যাক প্ৰগ্ৰেছ হৰস্কোপ নামত জনা যায় PRO GRE ESD progress হৰস্কোপ progress মানে কি হৈছে মুভিং মানে চলি থকা যাক আমি এনুৱেল হৰস্কোপ যেটো যে এনুৱেল আমি যেটো বাৰ্ষিক যেটো বৰ্ষফল বুলি কম যেটো চাই সেই বস্তুটো এলোকে এনেদৰে চাই এটো হল ওয়েস্টার্ন পদ্ধতিৰ মূল বস্তুটো হৈছে তেওঁলোকক শ্ৰেণ সিস্টেমত তেওঁলোকে কাম কৰে শ্ৰেণ সিস্টেম ঠিক আছে এনেদৰে হল গতিকে ওয়েস্টার্ন এস্ট্রোলজি বিষয়ে বুজি পালে কথাটো কি আছে ঠিক আছে হা কোনো অসুবিধা নাই আমি কিছু অলপ ইয়াৰ বিপৰীতে আমাৰ ভাৰতবৰ্ষত মানে সৃষ্টিৰ পৰা এতিয়ালৈকে বিভিন্নজন ঋষি তথা মহাপুৰুষৰ দ্বাৰা নতুন নতুন তত্ত্ব উদ্ভাৱন কৰি আহিছে হা সৃষ্টিৰ পৰাই আৰম্ভণিৰ পৰাই ভাৰতবৰ্ষত বিভিন্নজন ঋষি মুনি বা যাক আমি মহাপুৰুষ বুলি ক'ব পাৰো তেওঁলোকৰ কিছুমান নতুন নতুন তত্ত্ব উদ্ভাৱন কৰি আহিছে আৰু সেই তত্ত্ববিলাকক যি তত্ত্ব আছিলে সেই তত্ত্ববিলাকৰ মানে সেই বস্তুটোক আমি ট্ৰেডিশনাল তাৰ মানে প্ৰচলিত বা প্ৰাচীন ঠিক আছে ট্ৰেডিশনাল মানে হৈছে প্ৰাচীন বা প্ৰচলিত ঠিক আছে হা প্ৰচলিত এটো হল আমাৰ ইন্ডিয়াত যেটো পদ্ধতি চলি আহিছে এটো হল ট্ৰেডিশনাল নামত জনা যায় ঠিক আছে ট্ৰেডিশনাল সিস্টেম যেটো আছে তাত প্ৰচলিত যেটো ক্ৰমাৎ গ্ৰেজুৱেলি যে ডেভেলপ হৈ আহিছে তাৰ ভিতৰত লাষ্টত পৰাশৰী যেটো পদ্ধতি আছে হেতু আটাইতকৈ উন্নত হিচাপত বিবেচনা কৰা যায় ঠিক আছে হেতু পৰাশৰী সিস্টেম আছে হেতু আটাইতকৈ উন্নত কাৰণ বহুত ঋষি মুনিয়ে সময়ে সময়ে বেলেগ দিলে তাৰ পিছত তেওঁলোকৰ লাষ্টত যেটো থাকি লাগে সাৰাংশ হেতু পৰাশৰী হিচাপত জনা যায় এই পৰাশৰী যেটো সিস্টেম পৰাশৰ PARASHARI পৰাশৰী সিস্টেম ঠিক আছে গতিকে এই পৰাশৰী সিস্টেম যেটো আছে আমাৰ ইন্ডিয়াত যেটো প্ৰচলিত বৰ্তমান যেটো চলি আছে একচুয়ালি এটোৰ পৰাশৰী সিস্টেম বৰ্তমান অসমতে হওক ভাৰতবৰ্ষতে হওক বা কলিকতাতে হওক সৰ্বপ্ৰচলিত যিমানখিনি আছে ধৰক 95% এস্ট্রোলজাৰ পৰাশৰী সিস্টেম ট্ৰেডিশনাল এস্ট্রোলজি তেওঁলোকে ফলো কৰে ঠিক আছে আৰু পৰাশৰৰ পিছতো বহু কেইজন মহামানৱ তথা মনীষীয়ে কিছুমান নতুন পদ্ধতি আৱিষ্কাৰ কৰিলে আৰু মহৰ্ষি পৰাশৰৰ পিছৰ সময়ছোৱাত এস্ট্ৰোলজিটো ৰিফাইন তথা সাইন্টিফিক কৰিবৰ কাৰণে বহু কেইজনে অপ্ৰাণ চেষ্টা চলাইছে যেনে ট্ৰেডিশনাল এডভান্স সিস্টেমৰ যেটো ফাউন্ডাৰ ডক্টর বিবি ৰমন প্ৰত্যেকই চিনি পায় আৰু তেওঁ প্ৰতিষ্ঠা কৰা যেটো পদ্ধতি সেই পদ্ধতিটো বৰ্তমান উন্নত হিচাপে মানা যায় আৰু তেওঁৰ আন্ডাৰত ICAS হা ICAS that means Indian Council of Astrological Science Society ঠিক আছে তেওঁ বনোৱাটো হল সায়েন্স মানে হেতু সোসাইটি দ্বাৰা হয় হেতু ভাৰতবৰ্ষটো আছে এতিয়া গায়ত্ৰী দেৱী বসুদেৱ তেওঁৰ মানে ডটাৰ জিয়েক কে আছে আৰু ভাৰতবৰ্ষৰ বহু জায়গাত আৰু বহুত এডভান্স টেকনিক্সত আৰু বাকি অন্যান্য ঠাইতো এই ডক্টর বিবি ৰমনৰ নতুন যেটো রিফাইন সিস্টেম আছে ট্রেডিশনাল বেসিসৰ ওপৰত ভিত্তি কৰি হেতু বৰ্তমান বহুলভাৱে প্ৰচলিত ইয়াৰ পিছত অন্য এটা ভাল পদ্ধতি নাৰী সিস্টেম অফ এস্ট্রোলজি NADI নাৰী সিস্টেম উন্নত পদ্ধতিৰ ভিতৰত নাৰী সিস্টেমটো অন্য এটা উন্নত পদ্ধতি এটোৰ ইয়াৰ অৰিজিন আছিল সাউথ ইন্ডিয়াৰ মিনাষ্ট
নাডী হা ইয়াৰ যেটো আছিলে এটো মিনাজ নাডী বুলি আছে এই মিনাজ নাডী পৰা তাৰ পিছত অলপ কিছু ডেভেলপড হল সিস্টেমটো আৰু এটোৰ এই নাৰ্ভাছ সিস্টেমৰ লগত বিশেষভাৱে প্ৰতিভাৱে জড়িত যিজন এডভান্স টেকনিক হিচাপে প্ৰতিষ্ঠা কৰিছিলে তেওঁ হল আৰজি ৰাও আৰজি ৰাও কাৰণ এই বস্তুবিলাক এষ্ট্ৰলজি প্ৰেডিক্টিভ টেকনিক্সৰ লগত জড়িত নহলেও যেহেতু এটো মিনাজ এন ডব্লিউ এন এ এছ এপস্ট্ৰফি এছ মিনাজ নাডী এতিয়াও কিছুমান মানে খাসিপটীয়া পুথি মিনাজ নাড়ীৰ ওপৰত পোৱা যায় আছে বিচাৰিলে হয়তো কপি কবাত ওলাব পাৰে জৱাহৰলাল নেহেৰুৰ দিনতে এটা এডুকেশনেল ইনষ্টিটিউট মানে সৃষ্টি হৈছিলে হেতুক ভাৰতীয় বিদ্যা ভৱন নামত বৰ্তমান সাউথত আছে এই জৱাহৰলাল নেহেৰুৰ দিনতে প্ৰতিষ্ঠা হোৱা ভাৰতীয় বিদ্যা ভৱনত কে এন ৰাও তেওঁৰ মানে তাত টিচিং শিক্ষা মানে বিএ এমএ টু ডক্টৰেট ডিগ্ৰী লৈকে আছে আৰু এওঁ যিটো পদ্ধতি ডেভেলপ কৰিছিলে মানে নতুনত্ব সৃষ্টি কৰিছিলে সেইটো জেমিনি পদ্ধতিৰ ওপৰত আছে জেমিনি সিস্টেম of astrology ঠিক আছে